মা চাওকচোন কোন আহিছে। পৰি মোহন এই কুলেখিনিজনী আকৌ ঘৰলৈ আহিলে নেকি? তই তাৰ মানে আমাক নোকোৱাকৈ ইমান দেৰি ৰুমি কান্দিবলৈ গৈছিলি? তোৰ অলপো লাজ লগা নাই নে? মাক এনেকুৱা হস্পিটালত পৰি থকা অৱস্থাত এই থৈ কুলেখিনিজনীক আনিবলৈ গলি যে? তই ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰিলি? দেখিছানে বৌ, আপোনাৰ প্ৰতি অলপো চিন্তা নাই। পেহী আপুনি এইবোৰ কি কথা কৈ আছে? মই ভাবিছিলো মাৰ চাগে পৰি আৰু জিংকিহঁতক দেখিলে মনটো ভাল লাগিব, কিয়নো ইহুতি মাৰ নাতি হয়। বোৱাৰীকৰ প্ৰতি মৰম নাথাকিলেও নাতিয়েকৰ প্ৰতি অলপ হলেও মৰম থাকিব বুলি ভাবিছিলো, কিন্তু আপোনালোকেতো। তই মোক চিকিৎসা কৰিব নালাগে, মোৰ চকুৰ ওচৰৰ পৰা এতিয়াই আঁতৰ হ। পিংকি মোক এতিয়াই ঘৰলৈ লৈ যোৱা, মই আৰু চিকিৎসা নকৰো। মা এইবোৰ তুমি কি কৈ আছা? মই তোমাক এনেকৈ যাবলৈ দিব নোৱাৰো, তুমি চিকিৎসা কৰিবই লাগিব। তোমালোকে পেচেণ্টৰ ওচৰত ইমান হুলস্থুল কিয় কৰি আছা? তাইক আৰাম কৰিবলৈ দিয়া। আৰু ভাইটি তুমি মোৰ কেবিনলৈ আহা, মোৰ তোমাৰ লগত কথা আছে। তই সোনকালে গাড়ী মাতি দে, সকলো শেষ হৈ গ'ল। পিংকি দেখিলি নহয় মোহনে কেনেকৈ ইহঁতক লৈ আহিলে। বৌ আপুনি চিন্তা নকৰিব, ডক্টৰ সুমিতে মোহনক কেবিনলৈ মাতিলে দেখোন, তাক হ'বলা এতিয়া ভালদৰে বুজাব। পৰি তুমি ইয়াতে বহি বহি ললিপপটো খাই থকা, মই এতিয়াই আহি আছো। পাপা নহালৈকে তুমি কিন্তু কলৈকো নাযাবা দেই। মই এতিয়াই আহিম পৰি, তুমি ভয় নকৰিবা আৰু কান্দি নাথাকিবা। চোৱাচোন এইফালে বা আৰু দাদাহঁতো আছে। তোমালোকে মোৰ ছোৱালীজনীক অলপ সময় চাই দিবাচোন, মই ছাৰৰ লগত কথা পাতি আহো। ঠিক আছে দাদা, আপুনি যাওক, আমি আপোনাৰ ছোৱালীজনীক চাই থাকিম। পৰি তুমি কিন্তু ইয়াতে বহি থাকিবা, ক'তো নাযাবা, মই এতিয়াই আহিম। মাইনা তোমাৰ পাপা এতিয়াই আহিব, আমি আছো নহয়, তুমি ভয় নকৰিবা। এইখন মুচুতেতো ইমান দেৰি লাগে নে? কি হয় আকৌ মোৰ ফালে ঘূৰি চাই আছে যে? বাইদেউ 5টা বাজিলে দেখোন, মই এতিয়া ঘৰলৈ যাব লাগিছিল। এন্ধাৰ হৈ গ'লে মোৰ ছোৱালী দুজনীয়ে ভয় কৰিব। তোমাৰ মতে নচলিব নহয়, তুমি 7টা বজাতে ঘৰ যাব পাৰিবা, তাৰ আগতে যাব নোৱাৰা। আৰু এইটো আমাৰ ঘৰৰ ৰুল হয়। এতিয়া তুমি কিচেনলৈ যোৱা, ভাত আৰু চব্জি বনাই থৈ যাব লাগিব। 3-4টা মান চব্জি বনাব লাগিব, আৰু ৰন্ধা বঢ়া হোৱাৰ পাছত কিচেনটো চফা কৰি থৈ যাবা। মই যাতে দুবাৰকৈ ক'বলগীয়া নহয়। এতিয়া কি ভাবি আছা? যোৱা আকৌ পাকঘৰলৈ। তাইৰ দেউতাক দেখোন এতিয়াও আহি নাপালে। কি কৰো মই এতিয়া? মোৰ দেখোন একফালে যাবলৈ দেৰি হৈ গ'ল। পৰি তুমি অকলে কি কৰি আছা? পাপা কলৈ গ'ল? বাইদেউ আপুনি তাইক চিনি পায় নেকি? তাই আমাৰে হয়। আপুনি আহিল ভালেই হ'ল বাইদেউ। একচুৱেলি তাইৰ দেউতাকে মানে মোক তাইক চাবলৈ কৈ ছাৰৰ লগত কথা পাতিবলৈ গৈছে। মোৰো দেৰি হৈ আছে, এতিয়া তাইক চাই থাকিবলৈ নোৱাৰো। আপুনি আহিছে যদি আপুনি তাইক চাই থাকক, মই যাওঁ, মোৰ মানে এঠাইত যাবলগীয়া আছে, দেৰি হৈ গ'ল। ঠিক আছে তুমি যোৱা। ঐ পোৱালি, তই ইয়ালৈ কিয় আহিছ? ললিপপ খাবলৈ আহিছ তই? দে ললিপপ দে। দিবি নাই তই? তোৰ কাম চিনি দিম মই। তহঁতৰ কাৰণে মোহনে দ্বিতীয় বিবাহ কৰিব নিবিচাৰে। তহঁতৰ কাৰণে ঘৰখনত সুখ শান্তি নোহোৱা হৈ গ'ল। ললিপপ খাও তই। তই কান্দিবলৈ আহিছ? তোক মই এতিয়া এইবিলাক চব তহঁতৰ কাৰণে হৈছে। মাক চাই দিয়ে। মই দেখোন লাহেকে ঠেলিছিলো আৰু লাহেকে মাৰিছিলো, তাই ইমান দুখ পালে নে? মই এতিয়া কি কৰো? কোনেও দেখা নাইতো মোক। মই এটা কাম কৰো, মই ইয়াৰ পৰা এতিয়াই গুচি যাওঁ, নহলে মোহনে দেখিলে কথাটো বেয়া হৈ যাব। পিংকি সোনকালে পলাই ইয়াৰ পৰা, কোনোবাই দেখিলে কথাটো বেয়া হৈ যাব। এই কমলজনী কি হ'ল বাৰু? এইটো বহুত ডাঙৰ জখম হৈ গ'ল। নেকান্দিবা মাইনা, মই তোমাক তোমাৰ মাৰ ওচৰলৈ লৈ যাম। নেকান্দিবা মাইনা, তোমাৰ পাপা আহি আছে, মই তোমাৰ পাপাক মাতি দিছো ৰবা। তুমি পৰি গৈছিলা নেকি মাইনা? তাইক ছাৰৰ কেবিনলৈকে লৈ যাব লাগিব, নহলে বিষত জ্বৰ উঠি যাব। চোৱা ভাইটি, তোমাৰ মাৰ সকলোবোৰ টেষ্ট কৰা হৈ গৈছে আৰু ৰিপৰ্টবোৰো আমি ভালকৈ চালো, সকলোবোৰ নৰ্মেলে আছে। কিন্তু কি ছাৰ, মোৰ এনেকুৱা লাগিছে তোমাৰ মায়ে মানসিক ৰোগত আক্ৰান্ত হবলৈ গৈ আছে। মানসিক ৰোগ? কিন্তু কিয় ছাৰ? যিকোনো ব্যক্তি এজন মানসিক ৰোগত তেতিয়া আক্ৰান্ত হয় যেতিয়া ব্যক্তিজনে দিন ৰাত কেৱল চিন্তাতে ডুবি থাকে, ডিপ্ৰেছনত ভুগি থাকে, কিন্তু আমি গম নাপাওঁ। এনেকৈ বেছি চিন্তা কৰি থকাৰ ফলত পাছলৈ গৈ মানসিক ৰোগী হৈ যায়। শেষত গৈ পেচেণ্টজনৰ নেচাৰ টোটেলি চেঞ্জ হৈ যায়। ছাৰ ইয়াৰ একো উপায় নাই নেকি? উপায়টো আছে। এনেকুৱা পেচেণ্টক ভাল কৰিবলৈ হলে পেচেণ্টজনক বুজিবলৈ চেষ্টা কৰিব লাগিব।
পেচেণ্টজনৰ মনৰ আশাবোৰ যদি তোমালোকে পূৰণ কৰিব পাৰা তেতিয়া পেচেণ্টজন সোনকালে ৰিকভাৰী হোৱাৰ চান্স থাকে তোমালোকৰ মাক আমি আজি আমাৰ হস্পিটেলৰ পৰা ডিছচাৰ্জ কৰি দিম বুলি ভাবিছোঁ বাকী তোমালোকে ঘৰত ভালদৰে মাক চোৱা চিতা কৰিবা ছাৰ পৰি কি হ'ল তোমাৰ অলপ আগতেতো ঠিকে আছিলা মোৰ ছোৱালীজনী কেনেকৈ দুখ পালে তুমি কোৱাচোন কণমানিজনীক বেডত শুৱাই দিয়াচোন পৰি তুমি কেনেকৈ দুখ পালা তুমি একো নোকোৱা কিয় মোৰ ছোৱালীজনীৰ কি হৈছে দেউতাক হ'বলৈ আহিছে আপুনি নিজৰ ছোৱালীৰ প্ৰতি একো দায়িত্ব নাই তাই চকীৰ পৰা তলত পৰি আছিল মই থকা বাবেহে উঠাই আনিছো তাইক তোমালোকে হাল্লা নকৰিবাচোন কি হৈছে মোক চাবলৈ দিয়া তোমালোকে জেগাডোখৰ এৰি দিয়া মোক আৰু তুমি যোৱা ইয়াৰ পৰা মই ভাবি নাই পোৱা মই এতিয়া ৰুমিক কি বুলি ক'ম মই তাইক জিংকিৰ লগত ঘৰতে থৈ অহা হ'লে এনেকুৱা নহ'লহেঁতেন মোহন পেহী ছাৰে দেখোন মাক ঘৰত লৈ যোৱাৰ কথা কৈছে ছাৰে আৰু কি কৈছে তোমাক ছাৰেতো বহুত কথাই কৈছে আজি আমি ঘৰলৈ যাওঁ বলক পেহী ঘৰত গৈ মা আৰু আপোনাৰ লগত বহি মোৰ কথা কিছুমান আলোচনা কৰিবলগীয়া আছে তেন্তে তুমি গাড়ী মাতি দিয়া আমি ঘৰলৈ যাওঁ 7:30 বাজিলে দেখোন তুমি এতিয়ালৈকে ঘৰত নাই যোৱা দাদা বাইদেৱে মোক 7টা বজাতে ঘৰলৈ যাব দিছে বাইদেৱে ক'লে নহ'ব নহয় তুমি কৈছা তোমাৰ আকৌ সৰু ছোৱালী দুজনীও ঘৰত অকলে আছে তুমি এটা কাম কৰা ৰন্ধা বঢ়াবোৰতো সকলো হৈ গ'ল চাগে নাই হোৱা দাদা আৰু দুটামান চব্জি বনাবলৈ আছে যিবোৰ বনোৱা নাই হোৱা সেইবোৰ মালতীয়ে বনাব তুমি এতিয়া ঘৰলৈ যোৱা কিন্তু বাইদেৱে যদি মোক খং কৰে সেইবোৰ চিন্তা তুমি কৰিব নালাগে তুমি এতিয়া যোৱা ঘৰলৈ তোমাৰ এন্ধাৰ হৈ যাব তহঁতি ইয়াত কি কৰি আছ তহঁতৰ লগত অলপ শান্তি নাই নে মই তহঁতৰ আইতা নহয় মোৰ ওচৰলৈ বাৰে বাৰে আহি নাথাকিবি মোৰ ৰুমৰ পৰা তহঁতি এতিয়াই ওলা পিংকি পিংকি এইজনী ক'ত পৰিলে পিংকি কি হ'ল বৌ ইহঁত দুজনীক এতিয়াই মোৰ ৰুমৰ পৰা লৈ যোৱা তহঁতি ইয়াত কি কৰি আছ সোনকালে নাম বিচনাৰ পৰা তহঁতক নাম বুলি কৈছিলে নাই মই সোনকালে নাম পৰি নাম বিচনাৰ পৰা আইতা ৰুমত আৰু আহি নাথাকিবা পৰি সোনকালে নাম বুলি কৈছো নহয় ইহঁতক লৈ যোৱা আৰু বাহিৰৰ পৰা দৰ্জাটো বন্ধ কৰি দিয়া হ'ব বৌ দাদা তোমাৰ হাজবেণ্ড আহিছিল নহয় আজি পৰি আৰু জিংকিক লৈ গৈছে ঘৰলৈ কি কৈছে দাদা পৰি আৰু জিংকি ঘৰলৈ লৈ গৈছে মোহনে পৰি আৰু জিংকি ঘৰলৈ লৈ গ'ল মোহন নথকা অৱস্থাততো মা আৰু পেহীয়ে পৰগৈ মাৰধৰ কৰিব পৰি আৰু জিংকি কি ভাবি আছা নাই দাদা একো নাই ভাবা তোমাৰ শাহুমাৰ বেমাৰ হৈছে বোলে সেইবাবেহে লৈ গৈছে মই এতিয়া কি কৰিম এখেতেতো দিনটো ঘৰত নাথাকিব মোৰ ছোৱালী দুজনী মা আৰু পেহীয়ে বৰকৈ অত্যাচাৰ কৰিব মই এতিয়া কি কৰোঁ ইহঁত দুজনীক আনিবলৈ গ'লেও কামলৈ যোৱা দেৰি হৈ যাব আৰু কাম যদি ক্ষতি কৰোঁ মোক মালিকিনে কামৰ পৰা উলিয়াই দিব মই এতিয়া কি কৰোঁ মই একো ভাবি নাই পোৱা